নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল হেল্প ফৰ আছামলৈ। আপোনালোকক লৈ আহিছোঁ দুটা বৃহৎ খবৰ কৰোনা ভাইৰাছৰ ওপৰত। সমগ্ৰ বিশ্বত এতিয়া কৰোনা ভাইৰাছৰ যি আতংক সৃষ্টি কৰিছে, ঠিক তেনে এক আতংকৰ মাজত এতিয়া অসমও ভুগিব লগা হৈ গৈছে। কৰোনা ভাইৰাছৰ কাৰণে ভাৰতবৰ্ষত 2জন লোকৰ মৃত্যু হৈছে। সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছৰ কাৰণে 5,000ৰো অধিক লোকৰ মৃত্যু হৈ গৈছে আৰু আক্ৰান্ত হৈ পৰিছে 1,34,300ৰো অধিক লোক। এই ভাইৰাছৰ কাৰণে 142খন দেশলৈ বিয়পি পৰিছে এই ভাইৰাছ। কৰোনা ভাইৰাছৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 31 মাৰ্চলৈ কোনো ধৰণৰ ৰাজহুৱা সভাত অংশগ্ৰহণ নকৰে বুলি মন্তব্য কৰে। ঠিক তেনে এক প্ৰভাৱ সময়তে কৰোনা ভাইৰাছৰ কাৰণে IPL বাতিল হোৱাৰ সম্ভাৱনা বহুত বেছি। যদিও এই খেলখন 29 মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু এতিয়া IPL পিছুৱাই 15 এপ্ৰিল কৰা হৈছে। আৰু এইটো কথাও চলি আছে যে IPL এইবাৰ দৰ্শকবিহীন হ'বও পাৰে, কাৰণ কৰোনা ভাইৰাছৰ কাৰণে এই পদক্ষেপ লোৱা বুলি জনা গৈছে। কাৰণ একেলগে বহুত মানুহ গোট খালে তাত কোনোবাৰ গাত থাকিলে বিয়পিব পৰিব বুলি, সেইকাৰণে এই প্ৰচেছটো লোৱা হৈছে। ঠিক তেনে সময়তে লক্ষ্ণৌ আৰু কলকাতাত হ'বলগীয়া আছিল দুটা মেচ। মাৰ্চৰ 15 তাৰিখ অৰ্থাৎ আজি লক্ষ্ণৌ খেল অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু তাত এতিয়ালৈকে চিয়ৰ হোৱা নাই যে তাত দৰ্শক আহিব না নাই। এতিয়ালৈকে টিকেট বিক্ৰী হোৱা নাই, মানে এমটি ফিল্ডত খেলা হ'ব। আৰু ঠিক তেনেকুৱাই 18 তাৰিখে আছে কলকাতাত, তাতো চেম প্ৰচেছটো হ'ব। এমটি ষ্টেডিয়াম, অকল ক্ৰিকেটাৰসকল থাকিব আৰু কেমেৰামেনবিলাক থাকিব। তো বন্ধুসকল, কৰোনা ভাইৰাছৰ ওপৰত এই দুটা বিশেষ খবৰ আছিল। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব নাপাহৰিব, চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো পুনৰ লগ পাম, তেতিয়াহ'লে ইমানেই।